নমস্কাৰ জনাইছোঁ সকলোকে। আৰু শ্বুটিঙত আছিল আশ্চৰ্য ৰায় চহি লৈ সিহঁতে টেষ্টাটো লৈ ল'লে। আৰু ৰজনীকান্তক আহি পালোঁ গুৱাহাটী হুনাৰ হাট। নমস্কাৰ জনাইছোঁ সকলোকে। এইটো ভিডিঅ'ত মুম্বাইৰ পৰা বেংগলোৰ, বেংগলোৰৰ পৰা চেন্নাই আৰু চেন্নাইৰ পৰা গুৱাহাটী যাম। আৰু গুৱাহাটীত গৈয়ে মই যাম হুনাৰ হাট, য'ত খানাপাৰাত চলি আছে। গতিকে আহক ভিডিঅ'টোত আগুৱাই যাওঁ। লগৰ ল'ৰাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰাৰ পিছত আমি গ'লোঁ শ্বুটিং চাব। আৰু শ্বুটিঙত আছিল আশ্চৰ্য ৰায়। ৱাও, যিখন হোটেলত আছোঁ ইয়াতে মানে শ্বুটিং চলি আছে। তেলেগু মুভি PSI এনেকুৱা কিবা 2022 আহিব ফিল্মখন। যিটোকে শেষৰটো দিন এতিয়া মই ঘৰত যাব লাগিব। আৰু ঘৰত যোৱাৰ কাৰণে মুম্বাই এয়াৰপৰ্টত গ'লোঁ। আৰু মুম্বাই এয়াৰপৰ্টত মোৰ বেগত এবাৰ নহয় দুবাৰ এই বেগটো খুলিব লগা হ'ল, কাৰণ মোৰ বেগত আছিল কেমেৰা, ট্ৰাইপড, হাবি জাবি বহুত বস্তু। এটা টেষ্টাৰো আছিল। আৰু মোৰ চহি লৈ সিহঁতে টেষ্টাটো লৈ ল'লে। এয়া মহানগৰী ওপৰৰ পৰা। বেংগলোৰত যিখন ফ্লাইট ধৰিলোঁ সেইখন ফ্লাইট হ'ল ছুপাৰষ্টাৰ ৰজনীকান্তক ডেডিকেট কৰা ফ্লাইট। ৱাও, আৰু আহি আমি আহি পালোঁ গুৱাহাটী। গুৱাহাটীত আপোনাক স্বাগতম কৰিব খোল আৰু তালেৰে। মাজুলীৰ মুখা শিল্পৰে পৰিপূৰ্ণ এখন মজিয়া। কাষতে আছে আপোনাৰ কাজিৰঙাৰ আমাৰ অসম খ্যাত এশিঙীয়া গড়। এতিয়া ইয়াৰ পৰা চিধাই আমি যাম হুনাৰ হাট, য'ত খানাপাৰা ফিল্ডত চলি আছে ডাঙৰ মেলা। পুৰা মানে মুম্বাইৰ পৰা ডাইৰেক্ট গুৱাহাটী একদম খানাপাৰা স্থিত হুনাৰ হাট। আমাৰ মেক্সিমাম মানুহে হুনাৰ হাটত গৈছে, তাত গৈ দেখিছে কিমানটা ষ্টল আছে বাহিৰৰ, মানে গোটেই ভাৰতবৰ্ষৰ পৰা অহা। আৰু লগতে সদায় একোটা মানে জনপ্ৰিয় কণ্ঠশিল্পীৰ দ্বাৰা গান পৰিৱেশন। আৰু এয়া মই ভাল পোৱা মহালক্ষ্মী আয়াৰৰ চবতকৈ ধুনীয়া গানটো, যিটো আৰু ইমান ডাঙৰ এখন মেলাত ফটো উঠাৰ হেঁপাহনো কাৰ নাথাকিব। আৰু ময়ো গ'লোঁ আমাৰ চাহ বাগানৰ লগত ফটো উঠিব। নহয়, ডিষ্টাৰ্ব দিব।